বেয়াকৈ ঠকালে বে একদম বেয়াকৈ মানে কি ক'ম এইটো আমাক স্কেম হৈ গ'ল। হেল্ল' বন্ধুসকল, মই উজ্জ্বল। এটা ভিডিঅ' দেখুৱাইছোঁ আপোনালোকক। মানে বহুতৰে মোবাইলত আজিকালি এইটো ভিডিঅ'টো আহি থাকে, মানে এডভাৰটাইজমেণ্ট হয়। মানে ইনষ্টা খোলক, ফেচবুক খোলক, য'তে হ'লেও এইটো আহিবই। আপোনালোকক দেখাই আছোঁ আৰু পিছত কৈ আছোঁ এইটোৰ কাহিনী মানে। नमस्कार, सत श्री अकाल दोस्तों। हमारे अचार को इतना प्यार देने के लिए आप सबका बहुत बहुत धन्यवाद। एक बार फिर से सरदार जी पापड़ वाले, जो कि बनारस के बहुत प्रसिद्ध अचार के व्यापारी हैं, लेकर आए आप सभी के लिए एक और मेकिंग वीडियो कटल के अचार की। जैसे आप इनकी सिस्टर कंपनी बनारसी अचार वाले से घर बैठे कहीं से भी ऑर्डर कर सकते हैं पूरे इंडिया में। हमारे चटपटे अचार को आपकी खाली प्लेट में डालने का बेसब्री से इंतजार है, तो जल्दी से इसे ऑर्डर करिए। তো আপোনালোকে হয়তো চাইছে এইটো এডভাৰটাইজটো। তো আৰু এইটো ময়ে চাইছিলোঁ আগতে, চাই এইটো লাইক কৰা আছে। এইটো হয়তো আগৰ এডভাৰটাইজটো মোৰ তাত আজি আৰু নতুনকৈ আহি গৈছে এইটো। তো এইটো এডভাৰটাইজমেণ্ট চাই মই মানে ভাবি মানে আগতে মই কেতিয়াও কাঠলৰ আচাৰ মানে খোৱা নাই। আমাৰ ঘৰত কেতিয়াও বনাই আমৰ বনাইছে, জলপাই বনাইছে, এনেকৈ বনাইছে, আমলখি হওক কিবা কিবি বস্তুৰ আচাৰ বনাইছে আগতে, কিন্তু কেতিয়াও কঁঠালৰ আচাৰ বনোৱা নাই। তো মই যিহেতু কেতিয়াও খাই পোৱা নাই, মোৰ মানে এনেও মই কাঠল কেঁচাই হওক বা পকাই হওক মই খাই ভাল পাওঁ। তো সেইটো কাৰণে ভাবিলোঁ একবাৰ মই মানে এইটো আনি চাওঁ, অৰ্ডাৰ কৰি আনি চাওঁ কেনেকুৱা লাগে খাই চাওঁ। তো মই অৰ্ডাৰ দিছিলোঁ, দিয়াৰ পিছত আপোনালোকক এই আনবক্সিং ভিডিঅ'টো মই দেখুৱাই আছোঁ। সেইটো মই দুদিনমান আগতে যেতিয়া আচাৰটো আহিছিল তেতিয়া মই এইটো আনবক্সিং কৰিছিলোঁ। তো সেইটো ভিডিঅ' মই আপোনালোকক দেখুৱাম। আজি আপোনালোকক এটা মানে আচাৰৰ ৰিভিউ দিবলৈ ওলাইছোঁ। এইটো আচাৰ চাৰ্জাৰী পাপৰৱালেৰ পৰা মই অৰ্ডাৰ কৰিছিলোঁ। ফেচবুকত ভিডিঅ' আহি থাকে এইটো আচাৰ বনোৱা। তো দেখাতটো মানে এনেকুৱা দেখুৱাই যে মানে ধুনীয়াকৈ বনাই আচাৰটো আৰু খায়ো বহুত মানে ভাল লাগে। তো সেইটো দেখি মই আচাৰটো অৰ্ডাৰ কৰিছিলোঁ। তো 5 দিনমান লাগিল এইটো মানে আহি পাওঁতে। এইটো যিহেতু আজি আহি পাইছে, মই ভাবিলোঁ এটা ভিডিঅ' বনাই খুলি মানে কেনেকুৱা লাগে, যিহেতু বহুত কাষ্টমাৰে মানে ভাবে যে কেনেকুৱা হ'ব আচাৰটো খাই বা কেনেকুৱা লাগে। তো সেইটোৰ কাৰণে ভাবিলোঁ এটা ৰিভিউ দি দিম। এইটো কোনো প্ৰমোশ্যন নহয়, মানে আমাক কোনো হেৰি দিয়া নাই, আমি নিজে মানে ভাবিলোঁ এটা ভিডিঅ' বনাম। কাৰণ কিছু মানে এই বস্তুটো গম পাব যে ভাল না বেয়া, মানে এইটো কেনেকুৱা কি বস্তুটো। তো সেইটোৰ জনাৰ কাৰণে ভিডিঅ'টো বনাই আছোঁ। তো এতিয়া এইটো আনবক্সিং কৰিব, আমাৰ মিটুৱে আনবক্সিং কৰিব। এইটো কাট পৰা ভালকৈ খোল। এইটো কাঠল, এইটো কাঠলৰ জেকফ্ৰুইট পিকেল। এইটো 400 গ্ৰাম আছে। 400 গ্ৰামত 240 কিবা এনেকুৱাকৈ লৈছিল। ইয়াতে আছিল পেকেটটোত লিখা, কিন্তু এইটো বৰ্তমান ফাটি গৈছে। এইটো মেংগ' আমৰ 400 গ্ৰাম কৰি আছে ইয়াতে। এতিয়া ৰেটটো প্ৰাইচটো এতিয়া বা কিমান লিখা আছে। কাঠল নেকি জেকফ্ৰুইট লিখা আছে। আমৰ এইটো দুটা, এইটো চা, এইটো স্কেম হৈ গ'ল আমাৰ লগত। এইটো চাৰ্দাৰজি পাপৰৱালে এইটো একেলগে এইটো দেখাই আছোঁ। এইটোত লিখা আছে ধুনীয়াকৈ জেকফ্ৰুইট, এইটো জেকফ্ৰুইট, কিন্তু ইয়াতে দিছে আম। এইটো আম দিছে, এই আম এইবিলাক, এইটো আম, এইটো এই আম। তো এনেকৈ আমাৰ লগত মানে এইটো স্কেম কৰি দিলে। মই ইমান আশাত মানে কঁঠালৰ আচাৰ খাম বুলি ৰৈ আছিলোঁ মানে ইমান দিনে, কিন্তু যেতিয়া আহি পালে আমৰ আচাৰ দেখা পাই মোৰ মানে মাথা নষ্ট হৈ গৈছে। মানে কেনেকুৱা কৰিব লাগে, যদি ষ্টক নাই বা কিবা নাই হেৰি কৰিব লাগে না, নাই বুলি দিব লাগে। কিন্তু ধুনীয়াকৈ পঠাইছে, বস্তুটো আছে বুলি দিছে ষ্টক। মই অৰ্ডাৰ কৰিছোঁ, আহিছে। আহি যেতিয়া মই খুলিছোঁ তেতিয়া মানে এইটো হেৰি আচাৰ, আমৰ আচাৰ। তো দুটা আমৰ আচাৰ। এতিয়া আমটো খায়ে থাকোঁ না, তথাপিও মই আমৰ এটা দিছিলোঁ। মানে যিহেতু এতিয়া আমাৰ ঘৰত মানে আমৰ আচাৰ নাই, তো সেইটো কাৰণে মই এটা দিছিলোঁ, ভাবিছিলোঁ খাই চাম মানে ভাল লাগিব। কিন্তু কঁঠালৰ আচাৰটো মোক মানে বহুত দুখ লাগিছে। এইটো বেয়াকৈ মানে ঠগিছে। এইটো অনলাইনত অৰ্ডাৰ কৰাৰ আগতে মানে ভাবিবলগীয়া হয় কিছুমান কথা, যে কি আহিব কি নাহিব। এতিয়া ৰিটাৰ্ণ কৰা অপশ্যনত এনেকুৱা কিবা আছিলে নে নাছিলে মই নাজানো, মই চোৱা নাই ইমান। আছিলে যদিও মই মানে আৰু ইমানখিনি নকৰিলোঁ, যিহেতু কিবা এটা আহিছে এইটো। কিন্তু মানে জিভাৰ পানী পৰি আছিল এইটো কঁঠালৰ আচাৰ খাম বুলি, সেইটো মোৰ মানে জিভাৰ পানী শুকাই মানে কিবা মৰুভূমি হৈ গৈছে। এইটো বেয়া কথা হৈছে মানে এইটো ঠগাৰ কাৰণে।
তো এইটো কাৰণে সকলোৱে মানে কিছুমান বস্তু অৰ্ডাৰ কৰোঁতে মানে এডভাৰটাইজমেণ্ট চাই অলপ সাৱধান থাকিব নহ'লে আপোনালোকতো এনেকৈ স্কেম হৈ যাব পাৰে